ৰেষ্টুৰেণ্টত গ'লোঁ। ল'ৰাটো বহুত কিউট আছে গাইছ। মোৰ লগত হৈ গ'ল ইমান ডাঙৰ পপাত যিহেতু নেকি বাইকৰ চাবিটো ভাঙি থাকিলে। হেল্ল' নমস্কাৰ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। ব্লগ ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ মোৰ লগত হৈ গ'ল ইমান ডাঙৰ পপাত যিহেতু নেকি মোৰ বাইকখন আৰু ৰাহুল মানে ফাদাৰেতো বাইক চলাব নোৱাৰে, আব্বাই বাইক চলাব নোৱাৰে। ত' ৰাহুলক দি আব্বা ক'ৰবালৈ গৈ আছিলে মানে। তো তেনেকুৱাতে ফিউল আপ কৰাবলৈ টেংকিৰ লক খোলোঁতে ডিপুত গৈ পেলাই তো টেংকিৰ লক ভাঙি মানে বাইকৰ চাবিটো ভাঙি থাকিলে। তো মোৰ ওচৰত নেক্সট 2 নম্বৰ চাবি যোনটো আছিলে সেইটো বেয়া হৈ থাকিলে। তো এইটো চাবি আছিলে, এইটো চাবি মানে লৈ গ'ল, তাতো ভাঙি থাকিলে। এতিয়া মোৰ লগত হৈ গ'ল ইমান ডাঙৰ প্ৰপাৰ্ট গাড়ী। সিদিনাখন বাইক লোকচান, বাইকৰ কিবা কিবি বনাই আনিছিলোঁ, এতিয়া আকৌ 1000-1200 টকা লোকচান। তো লেটছি ভিডিঅ'টো চাই থাকক, তাত গৈ চাওঁ কি হৈ আছে কি নাই হোৱা। তো ভিডিঅ'টো চাই থাকক, আশা কৰিছোঁ ভিডিঅ'টো ভাল পাব চাই। মানে এইকেইদিন মোৰ লগত একদম পূৰা পপাৰ্ট হৈ আছে গাইছ, কি ক'ব। তো এইখন লৈ যাম আমাৰ ঘৰৰ মেট্ৰ'খন। তো বলক ভিডিঅ' চাই থাকক। তো গাইছ ফাইনেলি আমি এতিয়া গৈ আছোঁ, আমি এঙাৰখোৱালৈ গৈ আছোঁ। তাতে বাইকখন আছে মোৰ। তো মই এইফালে মামাৰ পিছফালে গৈছোঁ, মামাই মানে টাউন ফালে গৈ আছোঁ। তো তাৰ লগতে গৈ আছোঁ। আৰু আজি মোৰ লাগিব মানে 1000-1500 টকা পূৰা লোকচান, মানে পপাৰ্ট হৈ গ'ল। আৰু তো মানে ইমান পইচা দিবলৈ গাইছ, কি ক'ব। সেইদিনাখন বাইকখন বনাই আনিছিলোঁ, আজি আকৌ গ'লেই মানে বাইকখন পূৰা অৱস্থা পাতি বেয়া হৈ গৈছে। আপোনালোকে গম পায় ন যে মিডিল ক্লাছ ফেমিলিৰ পৰা একদম বিলং কৰাটো কিমান কষ্ট হয়। তো আপোনালোকে জল্দি ছাপোৰ্ট কৰক আৰু জল্দি 1K ছাবস্ক্ৰাইবাৰ কৰাই দিয়ক। তো ছাবস্ক্ৰাইবাৰ কৰাৰ লগে লগে পূৰা গোপ্ৰ ল'ম আৰু পূৰা মানে আৰু ৰাইড প্লেন কৰিম। তো ভিডিঅ'টো চাই থাকক। অলৰাইট গাইজ, তো আমি আহি পাই গ'লোঁ এঙাৰখোৱা। আৰু এইফালে ফাদাৰ বহি আছে আৰু এইফালে বাইক ৰখি আছে আমাৰ ধুনীয়াকৈ। তো তাত গৈ চাওঁ কি হৈ আছে অৱস্থা পাতি। তো গাইজ এইটো চাওক অৱস্থা বাইকৰ চাবি, আৰু বাইক মোৰ চাবি ভাঙি টেংকিৰ ভিতৰত সোমাই আছে। আৰু ইয়াতো সুধিছিলোঁ মানে ইয়াত কামটো নহয়, আমি যাব লাগিব টাউন। গাইজ এইখন চাওক বেটমেনৰ পূৰা চাবি তাবি ভাঙি অৱস্থা বেয়া হৈ গৈছে। মোৰ মানে লাগি আছে। তো ইয়াৰ নেক্সট ব্লগটোত চাইছিলে গাইজ, যোনটো নেকি মোৰ বাইকৰ কিবা কিবি লগাইছিলোঁ, লাইট চাইট এইবিলাক লগাইছিলোঁ, এইবিলাক চুইচ লগাইছিলোঁ। তো এতিয়া পূৰা চাবিয়ে বৰবাদ হৈ গ'ল, চাবি ইয়াৰ ভিতৰত সোমাই আছে ভাঙি। তো আহি গ'লে আমাৰ ব্ৰ'ই বনাই দিব ধুনীয়াকৈ, হয় নাই? ডিছকাউণ্ট দিব নাই? পূৰা মোৰ কাৰণে ফ্ৰী। এতিয়া মোৰ চেনেলত চাই গাইছ আহি যাব আপোনালোকে, পূৰা ডিছকাউণ্ট। কিমান % ডিছকাউণ্ট? ফ্ৰী মোৰ কাৰণে চবৰ কাৰণে ফ্ৰী। মোৰ কাৰণেতো ফ্ৰী। বুঢ়া কিমান ডিছকাউণ্ট দিবা কোৱা? মোৰ চেনেলত চাই আহিলে কিমান ডিছকাউণ্ট দিবা? মোৰ চেনেলত যদি কোনোবাই চাই আহে বাইকখন, বাইক বনাবলৈ, বাইক অঁ 25% ডিছকাউণ্ট গাইছ আহি যাব ধুনীয়াকৈ। অঁ চাই থাকক গাইছ। এইফালে ধুনীয়াকৈ দোকানৰ অ'নাৰৰ কণ্টেক্ট নাম্বাৰ দিয়া আছে আৰু দোকানৰ নেম FN অটো এজেঞ্চি। আৰু গাইছ এইটো খেলমাটি কবস্থানৰ ফ্ৰণ্টত আহিলে পাই যাব অপজিট চাইডে। গাইছ আৰু এটা কথা, যদি মোৰ চেনেলত চাই আহে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহে, তো 25% ডিছকাউণ্টো দিব। তো অলৰাইট গাইছ, তো এইটো মোৰ হাতত আছে পূৰা লক ছেট, আৰু এইফালে আছে ব্ৰেক শ্বু আছে। এইটো ব্ৰেক শ্বু দেখাই আছোঁ, এইটো ব্ৰেক শ্বু। তো মানে কি ক'ব, নেক্সট ব্লগতো দেখাইছোঁ আপোনালোকক বাইক বনোৱা ভিডিঅ', এইটো ব্লগতো দেখাইছোঁ। কি ক'ব গাইছ, মানে বাইকখন বেয়া হৈছিলে ন, বেটমেনখন বেয়া থাকিলে ভাল নালাগে। তো এইফালে পূৰা আমাৰ চাদিক ভাই পূৰা মানে টেংকিৰ ওপৰৰ যোনটো লক ছেটআপটো সেইটো খুলিব বিচাৰি খুলি আছে মানে। আৰু এইফালে চাওক অলমষ্ট কমপ্লিট হৈ গৈছে খুলি। তো এইটো চাওক পূৰা ধুনীয়াকৈ খুলি আছে গাইছ। তো গাইছ ফাইনেলি এইটো খোলা হৈ গ'ল। চাওক না গাইছ কিমান লেতেৰা হৈ আছে, পূৰা লেতেৰা হৈ আছে ন। এইবিলাক এতিয়া আমি চাফা কৰিব লাগিব, বাইক লাভাৰ ন। তো অলৰাইট গাইছ ধুনীয়াকৈ এইটো টেংকিটো চাফা কৰি দিলোঁ। আৰু এইফালে লক ছেট লগাই আছে। তো এইফালে চাওক লগাই, ল'ৰাটো বহুত কিউট আছে। চিংগল আছে, কোনোবাই পঠাই যদি পঠাই ল'ব পাৰা। अरे कहना क्या चाहते हो? তোমাৰ ইনষ্টা আইডি কি বুলি আছিলে কৈ দিয়া আকৌ। ইনষ্টাডিক অঁ, কোনোবাই মেছেজ কৰিম বুলি ক'লে কৰিব পাৰা। नहीं তো গাইছ এইটো লক ছেট, আৰু এইটো ছাইড কভাৰৰ লক হয়, যোনটো বেটেৰীৰ ওচৰত থাকে। আৰু এই চাবি ফাইনেলি আমাৰ বেটমেনৰ চাবি আহি গ'ল। পূৰা বাইকখনক মানে হেণ্ডেল খুলি লৈছে গাইছ। তো এইফালে চাওক, আৰু এইটো যোনটো লাগি আছে এইটো খুলি নতুনটো ইনষ্টল কৰিব গাইছ। ইমান আপোনালোকক দেখাই নাথাকোঁ আৰু পূৰা
তো মানে বাইকখন পূৰা বনাই লৈছোঁ কিবা এটা প্লেন কৰি আছোঁ ন গাইজ তো আপোনালোকে ভিডিঅ'টো চাই থাকক পূৰা ধাচু পাব তো ফাইনেলি গাইজ বেটমেন হৈ গ'ল ৰেডি বেটমেনৰ অকণমান কিবা কিবি কাম আছিলে আৰু ইলেক্ট্ৰনিক প্ৰব্লেম হৈ গ'ল তো গাইজ আজিলৈ ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব লগতে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতি আজিলৈ দিলোঁ বাই বাই